নমস্কাৰ। সমূহ অসমবাসী ৰাইজক সেৱা জনাইছোঁ। কালিৰে পৰা বহুতো দুখ লাগি আছে। কালি খবৰটো পোৱাৰ লগে লগে গোটেই অসমবাসী ৰাইজ স্তব্ধ হৈ গৈছে। কথাটো সঁচা নে মিছা নেউৰা বাতৰি, কিন্তু শেষত সঁচাটোৱেই প্ৰমাণিত হ'ল। আমাৰ মাজত আৰু আমাৰ অসমৰ হিয়াৰ জুবিন আৰু নাই, যিহেতু আমি সকলোৱে জ্ঞাত হ'লোঁ। গতিকে বহুতেই দুখ লাগি আছে। গোটেই ঘৰবিলাকত খোৱা বোৱা নাই, ৰন্ধা বঢ়া নাই। বহুতো উত্তপ্ত পৰিস্থিতিৰো সৃষ্টি হৈছে। কিন্তু কি কৰিব, ভগৱানে যাক যেতিয়া যি সময়ত নিবলগীয়া হয় সেই সময়তে নিব। আমি সৰু মানুহ, গতিকে কাকো দোষাৰোপ কৰিব নোৱাৰোঁ। কৰিলে হয়তো আমাৰে বিপদ। গতিকে যিহেতু চৰকাৰ আছে, চৰকাৰে সেই সিদ্ধান্ত গ্ৰহণ কৰিব নিশ্চয়। গতিকে সঁচাকেই বৰ দুখ লাগি আছে। ঘৰত মন বহা নাই, খাবলৈ মন যোৱা নাই, টোপনি নাই, মন গা খুবেই বেয়া হৈ গৈছে। সেয়েহে এয়া নাতি দুজনীক লৈ ছোৱালীৰ ঘৰতে আহিলোঁ। নাতি দুজনীয়েও আমাৰ অৱস্থা দেখি, ছোৱালী আৰু মোৰ অৱস্থা দেখি সিহঁতো হতভম্ব হৈ গৈছে। ডাঙৰ নাতিয়ে উপায় নাপায় এখন বহীত এয়া লিখিছে, চাওকচোন। এয়া দেখুৱাই দি আছে, জানেনে? জুবিন লিখিছে, এয়া জুবিন লিখিছে। এয়া জুবিন লিখিছে, লিখি এয়া দুটামান মিউজিকো লগত দি দিছে, ইনষ্ট্ৰুমেণ্ট দুটামান। গতিকে সিহঁতেও উপলব্ধি কৰিব পাৰিছে জুবিন কোন। গান শুনি থাকে, গানত নৃত্যও পৰিৱেশন কৰে, কিন্তু জুবিন যেন এজন ইমান ডাঙৰ গায়ক বা সেই বস্তুটো এই সৰু সৰু ল'ৰা ছোৱালীবিলাকে এতিয়া ভালকৈ অনুভৱ কৰিব পাৰিছে। আজি নৱপ্ৰজন্ম জুবিনৰ মৃত্যুত সকলো হতাশ হৈ পৰিছে, ভাগি পৰিছে। ঘৰবিলাক একদম কান্দোনৰ ৰোল উঠিছে। গতিকে কি কৰিম, উপায় নাই। বহুত দুখ লাগিছে, মনটো বহুত বেয়া। আমাৰ অসমৰ এটুকুৰা হীৰা নাইকিয়া হৈ যোৱা যেন লাগিছে। আৰু সেই দ্বিতীয়জন হয়তো জুবিন জন্ম হ'ব নহ'ব কোনেও ক'ব নোৱাৰে। গতিকে ভগৱানৰ ওচৰত প্ৰাৰ্থনা এই কৰিছোঁ, যাতে শান্তিপূৰ্ণভাৱে জুবিনৰ নশ্বৰ দেহাহি অসম পায়হি, আৰু যাতে শান্তি পৰিস্থিতিয়ে যাতে জুবিনৰ নশ্বৰ দেহক নীতি নিয়মৰ মাজত যাতে কাৰ্যখিনি সমাপন হয়, যাতে উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি নহয়। যিহেতু আমাৰ অসমীয়া সমাজৰ ৰীতি নীতি অনুসৰি যেতিয়া কামখিনি কৰিব লাগিব, শান্তিপূৰ্ণভাৱে কৰিব লাগিব। গতিকে সকলোলৈকে আহ্বান জনাইছোঁ, সকলোৱে যাতে শান্তিপূৰ্ণভাৱে সেই নীতি নিয়মৰ মাজেৰে জুবিনৰ কাৰ্যখিনি সমাপন কৰে। আৰু শোক সন্তপ্ত পৰিয়ালবৰ্গলৈ সমবেদনা জ্ঞাপন কৰিছোঁ, গোটেই অসমবাসীলৈ সমবেদনা জ্ঞাপন কৰিছোঁ। গতিকে সকলোৱে আগবাঢ়ি আহক, যাতে বিশ্বত এটা ৰেকৰ্ড হয় যে জুবিনৰ নশ্বৰ দেহক আমি কেনেদৰে কাৰ্যই সমাপন কৰিছোঁ। তাৰ বাবে মই আহ্বান জনাইছোঁ। পিছৰ পৰিস্থিতি কি হয় চৰকাৰে সেইটো সিদ্ধান্ত ল'ব। সদৌ শেষত সকলোকে ধন্যবাদ জনাই মই আজি মোৰ এই ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। ধন্যবাদ।